পইলা মুখ্যমন্ত্ৰী তদন্ত ঘোষণা। এই বান সাহায্য দিবলৈ যোৱা যিসকল ডাঙৰ ডাঙৰ ইউটিউবাৰ তেওঁলোকৰ ওপৰত এইবাৰ মুখ্যমন্ত্ৰী তদন্ত ঘোষণা। কাৰণ যিসকলে ভাল কাম কৰিছে তেখেতলোকক ফুলাম গামোচাৰে সম্ভাষণ জনাব আৰু যিসকলে টকা সংগ্ৰহ কৰি এতিয়ালৈকে সৎ কামত লগোৱা নাই তেখেতলোকৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে তদন্ত আৰম্ভ কৰিবলৈ ঘোষণা কৰিলে। এয়াই হৈছে আমাৰ মহান মুখ্যমন্ত্ৰীগৰাকী নজৰ বুলি ক'লেও বেয়া নহ'ব। কাৰণ ভাল কাম কৰিবলৈ গৈ একাংশই আচলতে নিজৰ পকেটত সোমোৱাই নিজৰ জীৱন নিৰ্বাহ কৰিছে বুলি তেখেতে ভাবিছে। যদি তেওঁ তেনেকৈ ভাবিছে নিশ্চয় একাংশ মানুহে হয়তো এতিয়াও টকা পকেটত সোমোৱাই আছে, নহয়নে? ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এনে পদক্ষেপ হাতত লৈছে যিহেতু সকলো উৰহী গছৰ ওলাই পৰিব। কোনে পকেটত ভৰাইছে? অসমৰ বাহিৰৰ বহুতো ইউটিউবাৰ আহি অসমত বান সাহায্য দিছে আৰু তাকে লৈ হিমন্ত বিশ্ব শৰ্মাদেৱে যিকেইটা মন্তব্য কৰিলে সেই মন্তব্যকেইটা শুনি আচলতে আচৰিতেই হ'মনে ভালেই পাম একো ভাবিয়ে পোৱা নাই। কাৰণ বাহিৰৰ ইউটিউবাৰসকলৰো এতিয়া তদন্ত ঘোষণা কৰিছে। আপোনালোকৰ মতামতসমূহ জনাবলৈ নাপাহৰিব। এয়া হৈছে নেপালী খুটি বিহু বৰ কমল চাপৰি নেপালী খুটিৰ পৰিস্থিতি। ইয়াত আচলতে এনেকুৱা ভয়াৱহ ৰূপ ল'লে সেই ৰূপটো দেখি আমি আচৰিত হ'লোঁ। আৰু এইবোৰ দেখি চৰকাৰে যে একোখন ঘৰত 10 লাখকৈ টকা দিয়াৰ অমান্তি হৈছে সেইটোক লৈ আচৰিত হৈছোঁ। কাৰণ এখন ঘৰত 10 লাখ টকাই একোৱেই কামত নাহিব। সেয়েহে পাৰে যদি একোখন ঘৰত 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰক। এইবোৰ দেখিছেনে কিতাপ পত্ৰ সকলো উটি গ'ল আৰু এইবোৰ ল'ৰা ছোৱালী ভৱিষ্যত ধ্বংস হ'ল। গতিকে তেওঁলোকৰ ভৱিষ্যত গঢ় দিবলৈ পুনৰ চেষ্টা কৰক। আকৌ হ'ব বুলিতো কৈয়ে আছিলে, আমি সেই তেতিয়াহে বেছিকৈ আকৌ ভয় খাইছিলোঁ। হে এইফালে বেছি নাই হোৱা বোলে, সিহঁতক কৈ দিবলৈ কৈছিলে। সেই বেছি নাই হোৱা বোলে এইফালে কৈ দিবলৈ কৈছিলে।